নমস্কাৰ বন্ধুসকল, আজি আমি আহি আছোঁ কন্যকা বহুমুখী কৃষি পাম্পলৈ। বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় 31 কিলোমিটাৰ দূৰত এই বহুমুখী পাম্পখন আছে। জামুগুৰিৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ গৈয়ে এই পাম্পখন পাবগৈ। সেয়া আমি কন্যকাৰ যি মূল গেট হয়, এইটো নেশ্যনেল হাইৱে হয়। এই নেশ্যনেল হাইৱেৰ পৰা আমি এতিয়া কন্যকাৰ যি এয়া মূল গেট, এই গেটেদি আমি অলপ দূৰ, বেছি দূৰ নহ'ব, 5-6 কিলোমিটাৰমান আঁতৰত কন্যকাৰ যি কৃষি পাম্প আছে আৰু তাত কি আমি দেখাব পাৰোঁ, আমি সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া আমি তালৈ গৈ আছোঁ। এয়া আমি আহি আছোঁ আৰু বেছি দূৰ নাই সেই কৃষি পাম্পলৈ। কন্যকা বহুমুখী কৃষি পাম্প স্থানীয় MLA মাননীয় শ্ৰীযুত পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাৰ দ্বাৰা নিৰ্মিত এই কৃষি পাম্পখন। এই কৃষি পাম্পখনৰ বিষয়ে আমি বহুখিনি ভিডিঅ' আমি চাবলৈ পাইছিলোঁ। আজি সেয়ে মই আহি আপোনালোকক ইয়াৰ যি ভিডিঅ' বা ইয়াৰ যি ভিতৰৰ দৃশ্যসমূহ মই আপোনালোকক দেখাম বুলি ভাবিলোঁ আৰু সেয়ে ভাবি ইয়ালৈ আহিছোঁ। আমি এয়া কন্যকাৰ যি মূল গেট হয়, এই গেটত সোমাইছোঁ। আমি অলৰেডি ভিতৰত পাই গ'লোহি। আমি ভিতৰত যি দৃশ্য আছে সেইসমূহ দেখাবলৈ আমি চেষ্টা কৰিম। ভিতৰৰ দৃশ্য মই আপোনালোকক কৈছিলোঁ যে কন্যকাৰ আজি যি ভিতৰৰ দৃশ্য আছে, সেই ভিতৰৰ দৃশ্যসমূহ মই আপোনালোকক দেখাম। ইয়াতে গৰু খুঁটি আছে, ম'হৰ খুঁটি আছে আৰু কি আছে সেইসমূহ মই আপোনালোকক সম্পূৰ্ণ দেখাম। এইফালে এয়া কলৰ বাগান। গেটৰ পৰা সোমাই আমি ৰাইট ছাইডৰ যি ৰাস্তা আছে, সেই ৰাস্তাইদি সেয়া সোমাই আহিলোঁ। ইয়াতে ৰাস্তাৰ দুয়ো কাষে আপোনালোকে দেখিছে কল, নাৰিকল, তামোল আদি গছসমূহ ইয়াতে লগাইছে। এয়া হৈছে মধুৰি খেতি। এইটো হৈছে ভৰলু নদীৰ মাথাউৰি। মই আপোনালোকক এতিয়া লেয়াৰ ফাৰ্ম দেখাব বিচাৰিছোঁ। এয়া আপোনালোকে দেখিছে, এয়া হৈছে লেয়াৰ ফাৰ্ম। ইয়াতে ডিম বিকে জানো নেকি? ইয়াতে যি ভিতৰৰ ৰেষ্টুৰেণ্টৰ হয়, ভিতৰৰ ৰেষ্টুৰেণ্টত ন, ইয়াৰ পৰা বাহিৰত যায় ন। মই কৈছিলোঁ কন্যকাৰ ভিতৰত সকলোখিনি গৰু খুঁটিৰ পৰা গৰু খুঁটি, ম'হৰ খুঁটি আদি সকলোখিনি ইয়াতে যিখিনি দেখাবলগীয়া বস্তু আছে সেইখিনি মই আপোনালোকক সম্পূৰ্ণকৈ দেখাম। এয়া আপোনালোকক এতিয়া দেখালে আমি যিখিনি লেয়াৰ ফাৰ্মৰ যি দৃশ্য হয়, সেই দৃশ্যসমূহ দেখাইছোঁ আপোনালোকক চাওক। ইয়াতে 4000 লেয়াৰ আছে আৰু 10,000 কাৰণে এক্সট্ৰা এটা ঘৰ বনাই থকা হৈছে। পাৰৰ ঘৰ দেখিছে আপোনালোকে, ইয়াতে কিমান পাৰ সোমাই আছে। এইফালেও এটা ঘৰ আছে, পাৰৰ ঘৰ। আপোনালোকক মই এতিয়া ইয়াতে গৰু ঘৰ, যিটো গৰু খুঁটি হয়, সেই গৰু ঘৰসমূহ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াতে গৰু এতিয়া বৰ্তমান বাহিৰত উলিয়াই থোৱা আছে, সেই ঘৰসমূহ মই আপোনালোকক দেখাইছোঁ। ইয়াতে 2-4জনী গৰু আছে, তাকো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো হৈছে এটা বৃহত্তৰ ঘৰ, বহুত ডাঙৰ ঘৰ। ইয়াতে গৰু ৰখা হয়, দুইটা ছাইডত আপোনাৰ গৰু ৰাখে। মই আপোনালোকক ইয়াতে যি গৰু ঘৰ নহয়, এইটো গৰু ঘৰ। এই গৰু ঘৰটোত মই এইফালে দেখিছে আপোনালোকে গৰু, এইফালেও আপোনালোকে দেখিছে গৰু, ইয়াতো আছে গৰু। ইয়াতে কি প্ৰজাতিৰ গৰু আছে, এয়া সোমনাথ, কি লিখে? সোমনাথ চেত্ৰী।
এজনে ক'ব আমাক কি গৰু ইয়াতে আছে আৰু কি গৰু কিমান গৰু ইয়াতে আছে, এই ঘৰটোত কিমান গৰু বান্ধে, সবিশেষখিনি ইয়াৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। এইটো গুজৰাটৰ গাই হয়, ইয়াক কয় গিৰ গাই। গিৰ গাই ন? গিৰ গাই হয়। এইটো অষ্ট্ৰেলিয়ান ন? আপোনালোকৰ কিমান গাই আছে এই ঘৰটোত? আমাৰ ইয়াত এইটো কন্যাকা গৌশালাত আছে আমাৰ 250 মান পোৱালি আৰু গাই মিলাই টোটেল 250 মান আছে। 250 মান আছে নহয়? এটা কিমান বান্ধে? এই ঘৰটোৰ ভিতৰতে 250 বান্ধে? হয়, এইটো ঘৰৰ ভিতৰতে 250 বান্ধে। গাখীৰ কিমান ডেইলি? গাখীৰ ডেইলি 1200 to 1500 ওলায়। पर मतलब गिर गाय आमार 4 বিধ গাই আছে। গির গাই আছে, সাইওয়াল আছে, অস্ট্রেলিয়ান আছে, এনমিক্স জার্সি আছে। টোটেল 4 বিধৰ মতে গাই আছে। তো গাখীৰটো ইয়াতে চেল হয় নে বাহিৰত চেল কৰে? ইয়াৰ পৰা প্ৰডাকশ্যন হয়। কনেকা ডেইৰী ফাৰ্ম আছে, কনেকা ডেইৰী আছে আগত কুসুমতলাৰ পেট্ৰল পাম্পৰ সিফালে। তাত গৈ পেলাই দহি, ক্ৰীম, ঘিউ, মিঠাই আদি চব তৈয়াৰ তাত হয়। ইয়াত কুসুমতলাত হয় ন? কুসুমতলাত হয়। ইয়াৰ যোনটো দহি, ঘি আৰু মিঠাই যোনটো তৈয়াৰ হয় না, এইটো অৰ্গেনিক হয়, শুদ্ধ হয়, এইটো একোৱে ভেজাল নহয়। বুজিছে? ইয়াতে 250 গাই ইয়াতে বান্ধে। আপোনালোকে শুনিলে যে ইয়াতে 4 প্ৰকাৰৰ গাই গৰু ইয়াতে ৰাখিছে আৰু সেই গাই যি গাখীৰ ওলায়, গাখীৰখিনি ইয়াৰ পৰা আপোনাৰ ডেইৰী ফাৰ্ম আছে, তাত ডেইৰী ফাৰ্মত তেওঁলোকে তাতে মিঠাই, দহি আদি তেওঁলোকে বনায়। মই তাতো আপোনালোকক সোমোৱাই দেখাবলৈ মই চেষ্টা কৰিম। মই আপোনালোকক গাহৰি ফাৰ্মলৈ আনি আছোঁ। গাহৰি ফাৰ্মত কি প্ৰজাতিৰ ইয়াতে গাহৰি আছে সেইসমূহ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ওপৰত আছে গাহৰি ফাৰ্ম। মই সেই গাহৰি ফাৰ্মলৈ আপোনালোকক আনি আছোঁ। প্ৰণয় কাহিনী আমাৰ চকুমেলি চাওঁতে দেখিলো যে তোমাকে, চকুৱে চিনি পালো হঠাতে। চকুমেলি চাওঁতে দেখিলো যে তোমাকে, চকুৱে চিনি পালো হঠাতে। এবেলি মোক বুকুতে ৰাখি আমি এতিয়া গাহৰি ফাৰ্মটো পালোহি। ইয়াতে কি প্ৰজাতিৰ গাহৰি আছে, ক'ৰ গাহৰি আছে সেইসমূহ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই এতিয়া এয়া হৈছে প্ৰবীণে আমাক কি প্ৰজাতিৰ গাহৰি আছে ইয়াতে দেখাব। এইটো কি প্ৰজাতি? এইটো অষ্ট্ৰেলিয়ান গাহৰি। আপোনালোকে চাওক, এইটো অষ্ট্ৰেলিয়ান গাহৰি। মই এতিয়া আপোনালোকক মাছৰ পোনা, ইয়াতে আপোনালোকক মই ফিচাৰী দেখালোঁ আৰু মাছৰ পোনা ক'ত ইয়াতে উৎপন্ন কৰে আমি সেইসমূহ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব, যাতে স্কিপ নকৰিব। স্কিপ কৰিলে হয়তো আপোনালোকে গোটেইখিনি কথা জানিবলৈ নোৱাৰিব। জীৱনৰে ভৰা এই কলা আলসুৱা ৰূপেৰে ভৰা চাদৰ সদিহে উজিয়া। জীৱনৰে ভৰা এই কলা আলসুৱা আজিও যেনো বুজো একোকে, কাৰ বাবে আছো যেন। এইখন হৈছে কন্যকা ভিতৰৰ ৰেষ্টুৰেণ্ট। তথাপিতো মই আকাশে দাঁতে ল'বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিৰা উৰুৱাই জীৱনে। নাচে বানা নাচে জোনাকী হৈ, তুমি শুন নাচিবা মোৰে হিয়াতে। বনৰীয়া আমি এজাক বনৰীয়া, আমি এজাক বনৰীয়া।
দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়ৰে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়ৰে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকা তুমি চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকা তুমি চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা অলে সপোনৰ তুমি এই ৰাগিনী তুমি এই মোৰ হৃদয়ৰ শেৱালি তোমাতে আদি আদি থম হিয়াত প্ৰণয়ৰে জোনাকী দেহৰ অংগে অংগে তোমাৰ মৰমৰে